বন্ধৰ নামত তাণ্ডৱ ভাঙিলে ট্ৰাক যান বাহনলৈ দলিয়ালে শিলগুটি খেদি খেদি চালকক প্ৰহাৰ আক্ৰাসুৱে আহ্বান জনোৱা ২৪ ঘণ্টীয়া অসম বন্ধৰ সময়ত সংঘটিত কেইবাটাও বিক্ষিপ্ত ঘটনাই উত্তাল কৰিলে ৰাজ্য উদন্ত বন্ধ সমৰ্থকৰ উৎখন্দালিত হাৰাশাস্তি ভুগিবলগীয়া হ'ল সৰ্বসাধাৰণ জনতাই কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত ২৪ ঘণ্টীয়া অসম বন্ধৰ আহ্বান জনাইছিল সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই এই বন্ধৰ সময়ছোৱাত দেখা গ'ল ৰাজ্যৰ ভিন্ন প্ৰান্তত বহু বিক্ষিপ্ত ঘটনা দুধনৈত উদন্ত বন্ধ সমৰ্থকে যান বাহনলৈ শিলগুটি নিক্ষেপ কৰাত ক্ষতিগ্ৰস্ত হয় কেইবাখনো বাহন কৃষ্ণাৰ বেকিপুলত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে চলা যান বাহনলৈ শিলগুটি নিক্ষেপ কৰে বন্ধ সমৰ্থকে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল হ'ল জাগিৰোডৰ ৰাজপথো বৰপেটা ৰোডৰ দৃশ্য এয়া বৰপেটা ৰোডত বন্ধৰ সময়ত কেইবাখনো গাড়ীৰ গ্লাছ ভাঙিলে বন্ধ সমৰ্থকে শীঘ্ৰে পৃথক কমতাপুৰ ৰাজ্য গঠন আৰু কোচ ৰাজবংশীসকলক জনজাতিৰ মৰ্যাদা প্ৰদান নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে মৰিগাঁও জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই বন্ধৰ ফলত স্তব্ধ হৈ পৰে স্বাভাৱিক জনজীৱন পেট্ৰল পাম্প হোটেল ধাবা আদিত মালবাহী ট্ৰাক আৰু ভূটানৰ যাত্ৰীবাহী গাড়ী আবদ্ধ হৈ পৰে ধুবুৰীৰ ছাগলীয়াত ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলাই প্ৰতিবাদ আক্ৰাসু তামাৰহাট হাতীধৰা পাগলাহাট কুমাৰগঞ্জ আদি বিভিন্ন স্থানত যান বাহনৰ চলাচল বন্ধ হৈ পৰে আক্ৰাসুৰ অসম বন্ধৰ আহ্বানৰ সময়ছোৱাত ব্যুৰ' ৰিপৰ্ট নিউজ ১৮ অসম নৰ্থ ইষ্ট